দেউলি উৰিলে আহি মেলিলে পাহি উৰিলে আহি মেলিলে পাহি উৰিলে আহি। কাকো চিনাকি কৰি দিবলগীয়া প্ৰয়োজন নাই, চবেই চিনি পায়। তেওঁৰ মুখেৰে শুনো ডক্টৰ বেজবৰুৱাৰ কাহিনী। প্ৰথমতেতো আপোনালোকক সোণালী অসম এই চেনেলটো ৱেলকাম কৰিছোঁ। ৰহমান দাৰ এটা খুব সুন্দৰ ইউটিউব চেনেল, য'ত আপোনালোকে পাই থাকে বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন ইনে এণ্টাৰটেইনমেণ্ট ৱে। আৰু এতিয়া আহোঁ ডক্টৰ বেজবৰুৱাৰ কথালৈ। ডক্টৰ বেজবৰুৱা 2 ইজ এ থ্ৰিলাৰ মুভি, খুব ভাল হৈছে। খুব তাৰ যিটো মানে ডিজাইনিং, যিটো প্ৰডাকশ্যন হৈছে খুব ধুনীয়া হৈছে আৰু এণ্টাৰটেইনমেণ্ট মুভি হৈছে, ফুল পেচা বচুল মুভি। আৰু এই ডক্টৰ বেজবৰুৱাটোৰ সম্পূৰ্ণ ইনফৰ্মেশ্যন আহিবলগীয়া যিখিনি ইনফৰ্মেশ্যন আপুনি পাব ৰহমানৰ চেনেল। চ' ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, 3 ফেব্ৰুৱাৰীত আহি আছে, মইতো যাম। ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' অলৰেডি বুকিং কৰিম, চাম। আপোনালোকে আহিব চাবলৈ, বহুত ভাল লাগিব। উৰুকাৰ শুভেচ্ছা জনালো। দেখিছোঁ সকলো ব্যস্ত হৈ আছে, গতিকে আজি যিহেতু সকলো ইয়াতে উজান বজাৰ ঘাটত একেলগ হৈছে আৰু ময়ো অৰিজিনেল উজান বজাৰৰে, ভাবিলোঁ ইয়াতে আহোঁ। ছবিখন 3 ফেব্ৰুৱাৰীত ৰিলিজ হ'ব। ইতিমধ্যে আপোনালোকে চাগে গীতসমূহ শুনিছে আৰু বহুতে ভালো পাইছে। গতিকে ডক্টৰ বেজবৰুৱাটোৰ প্ৰমোশ্যনৰ বাবে আহিছোঁ। আৰু গম পাইছে চাগে ডক্টৰ বেজবৰুৱাটোত আপোনালোকৰ মৰমৰ জুবিন দা আছে, আদিল হুছেইন আছে আৰু এইখন আপোনালোকৰ সকলোৰে মৰমৰ নিপন গোস্বামীৰ ছবি। সেয়েহে আজি ভাবিলোঁ উৰুকাৰ দিন, ভাল দিন এটা। আজি কিন্তু এটা বিৰাট ইণ্টাৰেষ্টিং বস্তু হ'বলৈ গৈ আছে। প্ৰডাকশ্যন টিমে মোৰ ৱেইটটোৰ ওজনৰ চাগে মাছ আনিছে নে কি মই ভালকৈ ধৰিব পৰা নাই। গতিকে আমাৰ ইয়াতে গেম হ'ব আৰু যোনে প্ৰশ্নৰ উত্তৰ দিব পাৰে, যোনে গেমটো জিকিব পাৰে, তেওঁলোকে কিন্তু আজি ফ্ৰীতে উৰুকাৰ মাছ পোৱাৰ সম্ভাৱনা আছে বুলি মই গম পাইছোঁ। গতিকে সকলোৱে যদি এইফালে আহি যায় ভাল লাগিব। বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। এখন ঐতিহাসিক বৰ্ণিত বজাৰ বছৰৰ পিছত বছৰ ধৰি চলি আছে। সকলোৱে আহে, মোৰ দেউতাহঁত আহিছিলে, আজি মই অহাৰ সৌভাগ্য পালোঁ। ডক্টৰ বেজবৰুৱাটো প্ৰমোশ্যনত আহিছোঁ। ইতিমধ্যে আমাৰ কিংকিনী আছে, আমাৰ সিদ্ধাৰ্থ গোস্বামী আছে। কিংকিনীয়ে কৈছে যে আমি সকলোৱে সুধি আছিলোঁ কালিৰ পৰা তাইৰ ওজন কিমান। আচলতে ইয়াতে আমি কিছু এনেকুৱা গেম কৰিম, যোনে দিব পাৰিব শুদ্ধ উত্তৰ, সেই কিংকিনীৰ ওজনৰ যিটো বস্তু আহিছে আমি দি পঠিয়াম। তো এতিয়া প্ৰথম কথাটো হৈছে, কিংকিনী তোমাৰ ওজনটো কিমান তুমি নিজে কৈ দিয়া। মোৰ ওজন হৈছে 50 কেজি। কেতিয়াবা ইফাল সিফাল হৈ থাকে, চ' আজি 50 কেজি। যোৱাকালি চাওঁতে 50 কেজি হৈছে মোৰ ওজন। গতিকে 50 কেজি এনেকুৱা প্ৰডাকশ্যনত আমি ভাবিলোঁ কিংকিনীৰ ওজনটো কম হ'বতো, আমি অলপমান আমাৰ সহজে হ'ব, নহ'লে চিটাৰ হৈ গ'লে আমাৰ অকণমান অসুবিধা বেছি হৈ গ'ল হয়তো। তো এতিয়া প্ৰথমতেতো যিহেতু আহিছে, আমি আৰম্ভ কৰিম। প্ৰথম কোন আহিব বাৰু? কোনোবা আহিব নেকি যোনে আহি পেলাই কিনো বস্তুটো এক্সপেৰিমেণ্ট কৰিব বিচাৰে? কোন আহিব? কোন আহিব? তেখেত সভাপতি, সম্পাদক, সাধাৰণ সম্পাদক। কি নাম দাদা? ভাস্কৰ দাস। আজি বছৰৰ পিছত বছৰ ভাস্কৰ দাসে মানুহক মাছ খুৱাই আছে। আৰু মোৰতো এনেকুৱা অনুভৱ হৈছে আজি ইয়াতে আহি যেন উৰুকা মানে মাছ, মানে ইমান মাছ, চাৰিওফালে মাছ। তো আজি আপোনাক আমি ইয়াতে এটা যিহেতু মাতি আনিছোঁ, গম পাইছে গেম এটা হ'ব, শুভাৰম্ভণি আপোনাৰ ফালৰ পৰাই কৰিব বিচাৰিছোঁ। সৰু সৰু বস্তু চবেই শুনিব। আপোনাক এটা কথা সুধিম, আপুনি যদি শুদ্ধ উত্তৰটো দিব পাৰে তেতিয়াহ'লে আপুনি কিন্তু পাব পাৰে কিবা এটা কিংকিনী ভট্টাচাৰ্যৰ ওজনৰ কিবা এটা বস্তু। মাছো হ'ব পাৰে, মাংস হ'ব পাৰে, যিও হ'ব পাৰে। চ' প্ৰথমতেতো সুধিব বিচাৰিছোঁ, আজি কি বিহু? আজি ভোগালী বিহু, আমাৰ সকলো অসমবাসী ৰাইজৰ ভোগ কৰা বিহু এইটো ভোগালী বিহু। এইটো বিহুৰ কাৰণে আমাৰ সকলো মৎস্য বিভাগ সন্থাই এইটো উৰুকাৰ কাৰণে আমি সদায় ৱেইট কৰি থাকোঁ, এইটো কেতিয়া আহিব, কেতিয়া আমি এইটো পাম। আমাৰ এইটো এটা পৰম্পৰা নিচিনা হৈছে। আমাৰ এই মৎস্য বিভাগ সন্থা সকলো সভ্যই এই বিহুটোৰ কাৰণে ৰখি থাকে। আমাৰ ইয়াত কোনো লাভ লোকচান নাই, আমি খালি এই পৰম্পৰাটো কেনেকৈ আমি কৰি যাওঁ, আগৰ পূৰ্বপুৰুষসকলে যেনেকৈ পালন কৰি গৈছিলে আমিও যেন এইটো পালন কৰি যাব পাৰোঁ, সেইটোৱে আমাৰ আশাৰে আমি বাট চাওঁ। অসমীয়া বিহু আমাৰ মুঠেই কাতি বিহু, বহাগ বিহু আৰু ভোগালী বিহু। বিহু কেইটা? কুৱেশ্যনটো আছিল বিহু কেইটা, কিন্তু শুদ্ধ উত্তৰটো নাম কেইটা সোধা নাছিল। 3টা উত্তৰ অলপ ঘূৰিব কি দিছে। আপোনালোকৰ মতে তেওঁ প্ৰাইজটো পাব লাগে নে নালাগে? লাগে।
লাগে আপুনি কোনোবা হয় নেকি ৰিলেশ্যনৰ নহয় তো প্ৰাইজটো পাব লাগে তেতিয়া কিংকিনী আৰু সিদ্ধাৰ্থৰ হাতেদি এইটো এটা আমাৰ ফালৰ পৰা ডক্টৰ বেজবৰুৱাৰ টিমৰ ফালৰ পৰা এটা আপোনালৈ সৰু উপহাৰ কাৰণ আপুনি ইমান ডাঙৰ ডাঙৰ দি থাকে এটা মাছ আমি অলপ সৰু উপহাৰ দিছোঁ মই এতিয়া এটা কথা কওঁ মই মৎস্যসকলৰ পৰা মই আপোনালোকৰ পৰা এইটো বস্তু ভয় পালোঁ এই মৎস্যটোৱে মই আজি আপোনালোকৰ ফালৰ পৰা মই এজন সৰু বাচ্ছা এজনক এইটো মোৰ ফালৰ পৰা দিওঁ অতি সুন্দৰ আহা এয়া আমাৰ প্ৰথম উপহাৰ গতিকে মই যেনেকে আৰম্ভণিৰ পৰা কৈ আছো যে মোৰ ওজন হৈছে 50 কেজি গতিকে এইটোতো 50 কেজিৰ মাছ নহয় সকলোকে জনাই দিছো যে আমাৰ হাতত 50 কেজিৰ মাছ আছে তাৰমানে 50 কেজিলৈকে মাছ আছে গতিকে সকলোৱে যদি আমাৰ গেমত যোগদান লয় সকলো ফালৰ পৰা উপহাৰ হিচাপে দিবলৈ পালে খুব ভাল পাম গতিকে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো কোন আহিব আপোনালোক আহক দাদা আপোনাৰ নাম কি নমস্কাৰ মোৰ নাম টিকেন্দ্ৰ বৰা আপুনি কি কৰে মই প্ৰাইভেট কোম্পানী এটা মাছ কিনিব আহিছে মই মাছ ল'লোঁ চিতল ল'লোঁ ভকুৱা ল'লোঁ আচ্ছা আজি কিনিলে এতিয়া আপুনি এটা কম্পিটিশ্যনত আহিছে যে আপুনি এটা ভাগ ল'ব যে কি কৰিব ডক্টৰ বেজবৰুৱা ছবিখনৰ বিষয়েতো শুনি আছে ডক্টৰ বেজবৰুৱা টু ছবিখনৰ পৰিচালকগৰাকীৰ নামটো আপুনি নিশ্চয় জানে কি তেখেতৰ নাম নিপন গোস্বামী স্বৰ্গীয় নিপন গোস্বামী শুদ্ধ উত্তৰ কিন্তু প্ৰশ্নটো এইটো নাছিল নহয় প্ৰশ্নটো এইটো নহয় বেলেগ এটা প্ৰশ্ন ইমান সহজ প্ৰশ্ন কেনেকৈ দিম আপুনি ইতিমধ্যে আৰি কিনিছে চিতল কিনিছে আৰু আমিও আপোনাক উপহাৰটো ফ্ৰীতে মাছটো দি দিম হয়নে নহয় তো আপুনি ক'লে যে পৰিচালক স্বৰ্গীয় নিপন গোস্বামী দেৱ একদম শুদ্ধ উত্তৰ ইয়াতে কোনো হেৰি নাই এই ছবিখনৰ অৰিজিনেল যিখন আছিলে বেজবৰুৱা প্ৰথমখন সেই ছবিখনৰ পৰিচালক কোন আছিল সেইটো মনত নাই বাৰু বৰ্তমান নিপন গোস্বামী ছাৰ তেখেত আছিলে অভিনয় কৰি কিন্তু পৰিচালক কাৰোবাৰ কোনোবাই জানে নেকি ডক্টৰ বেজবৰুৱা ছবিখনৰ পৰিচালক কোন ইয়াতে মাইকত ক'ব লাগিব যোনে হয় আহক 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 ইয়াতে ক'ব লাগিব ক'ব লাগিব শুদ্ধ উত্তৰ নে শুদ্ধ উত্তৰ তেতিয়াহ'লে এটা শুদ্ধ উত্তৰ সুন্দৰকৈ দিলে তুমি উত্তৰটো দিব হ'লে ভুলেই হ'ল হয় বুজিছা সেইকাৰণে ভালেই হ'ল শুদ্ধ উত্তৰটো হ'ল আৰু আন এটা আমাৰ উপহাৰ আহিব লাগে 2 নম্বৰ কুৱেশ্যন একেলগে ফাইনেলি আজি তাৰমানে পত্নীয়ে বচাই দিলে মাছ নিহে এৰিব তাৰমানে কিন্তু আপুনি কিন্তু বেজবৰুৱা টুখন চাব লাগিব যাতে নেক্সট অহা বছৰ যদি আকৌ চিকুৱেঞ্চ এটা আহে তেতিয়াহ'লে আকৌ আপুনি কুৱেশ্যনৰ সন্মুখীন হ'ব পাৰে নিশ্চয় আমি অপেক্ষা কৰি আছোঁ চাবৰ কাৰণে আমি অসমীয়া চিনেমা চাওঁ গোটেইখিনিয়ে চাওঁ ৰাজনীতিখন আমি ৰিচেণ্টলি চাম আৰু ডক্টৰ বিজয়ৰ কাৰণে ৱেইট কৰি আছোঁ জুবিনদা আছে ডেফিনেটলি আমি একদম 100% এপিল কৰিম চাবৰ কাৰণে নমস্কাৰ বন্ধুসকল মোৰ লগত আছে সিদ্ধাৰ্থ গোস্বামীৰা ডক্টৰ বেজবৰুৱা টুৰ অভিনেতা তেওঁলোকে জানো এই চিনেমাখনৰ বিষয়ে তেওঁলোক কথা পাতোঁ চিনেমাখন আহি আছে 3 ফেব্ৰুৱাৰীত এখন ছাছপেন্স থ্ৰিলাৰ চিনেমা তৈয়াৰ কৰিছে আপোনালোকৰ বাবে তো আহক চাওক চিনেমাখন এনজয় কৰক আৰু নিপুণ গোস্বামী দেৱৰ শেষ ছবি এখন পৰিচালিত আৰু অভিনীত তো সেইটো তেওঁক যিমান বছৰে মৰম দি আছিলে সেই মৰম এতিয়া ৰাখি পেলাই আহক চিনেমাখন উপভোগ কৰক আৰু আমাক আশীৰ্বাদ সকলোৱে চাম ময়ো চাম দৰ্শকবিলাক আপোনালোক আহিব চাবলৈ হিলদোল ভাঙি আহক আমাৰ এখন নতুন অসমীয়া ছবি ভাল লাগিব চাই তাৰে চিনেমাখন সফল হোৱাৰ কামনা কৰিম ধন্যবাদ কিংকিনী আছে জুবিন আছে সেইটো ভাল লাগি আছে আচ্ছা ছবিখনৰ জুবিন গাৰ্গকতো চবেই ভাল পায় আপুনি ভাল পায়নে জুবিন গাৰ্গৰ চৰিত্ৰটো এটা মানে বিশেষ চৰিত্ৰ খুব ফেমাছ হৈছে মানে যিবোৰ ট্ৰেইলাৰ ওলাই আছে এতিয়া বৰ্তমান ওলাই আছে এইটো ট্ৰেইলাৰটো ন তো ছবিখনত জুবিন গাৰ্গৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটোৰ নামটো কি নুসুধো কিন্তু তেওঁ কি চৰিত্ৰ অভিনয় কৰিছে ট্ৰেইলাৰটো চোৱা নাই টিজাৰটো চোৱা নাই কোনোবাই জানে নেকি জুবিন গাৰ্গে কোনটো চৰিত্ৰত কি চৰিত্ৰত অভিনয় কৰি আছে কোনোবাই জানে নেকি আহিব লাগে সন্মুখত আহিব লাগে
ফাইনেলি আহি গ'ল আমাৰ কি চৰিত্ৰত অভিনয় কৰি আছে শুদ্ধ উত্তৰ নে একদম ক্লেপ দিব লাগে আৰু এটা আমাৰ মাছ গ'ল কিংকিনি ওজন লাহে লাহে কমি কমি গৈ আছে মাজলৈ আহিব লাগে নামটো সোধক নামটো সুকৈলান ৰাজখোৱা সকলোৱে সুকৈলান ৰাজখোৱাৰ কাৰণে এখন হাত চাপৰি মাৰিলে ভাল লাগিব বিহুৰ শুভেচ্ছা জনালো দেই গতিকে আগবাঢ়িছো নেক্সট কোন আহিব নেক্সট কোন আহিব নেক্সট কোন আহিব নেক্সট কোনোবা ধুনীয়া ল'ৰা এটা নাই এতিয়ালৈকে মাছটো ইয়াতে দি থকা বুলি গম পাই মাছটো কিনাৰ পৰিকল্পনাটো চেঞ্জ কৰি দিলা আজি মাছৰ এই বজাৰখনত চবতকৈ দাম বেছি কিমান যিটো হৈছে কিমান দাম হৈছে 800 টকা কি মাছৰ চিতল মাছৰ কেজি 800 টকা হৈছে ঠিক আছে বাৰু এতিয়া আমি আগবাঢ়ো আমাৰ কুৱেশ্যনটোলৈকে ইতিমধ্যে আমি কি কুৱেশ্যন সুধিলোঁ গমেইতো পালা ছবিখন কেতিয়া ৰিলিজ হৈছে কি হ'ব তো ছবিখনৰ মুখ্য চৰিত্ৰত দুগৰাকী হিৰো হিৰইনে এক্টিং কৰিছে এইটোতো নিশ্চয় জানা কুৱেশ্যনটো নপষ্টিক গ'ল এতিয়া মোক লাগে কিংকিনি ভট্টাচাৰ্যৰ অপজিটত অভিনয় কৰা সেই অভিনেতাজনৰ নাম কি ভুল উত্তৰ মাছটো কিন্তু নাপায় কোনে দিব পাৰিব শুদ্ধ উত্তৰ আহিব লাগে সন্মুখত চৰি কোন হয় সিদ্ধাৰ্থ গোস্বামী শুদ্ধ উত্তৰ নে আচ্ছা ঠিক আছে আৰু এটা প্ৰশ্ন হ'ব লাগিব বুলি কৈছে একচুৱেলি নহয় এইটো আচলতে তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে এইটো নহ'ব এইটো শুদ্ধ উত্তৰ দিছে এটা উপহাৰ নিশ্চয়কৈ পাব ডক্টৰ বেজবৰুৱাৰ গানটো গাব লাগিব কি হয় নহ'ব গাব লাগিব নাই নোৱাৰিলে কোনোবাই পাৰিব আহি যাওক একদম ইউটিউবত পিছা আৰম্ভ কৰি দিছে আহক আহি যাওক আপুনি এবাৰ মাছ পালে বাইদেউ আপুনি এবাৰ মাছ পালে বেলেগতো পাব লাগে কোনে গাব গানটো মিক্সাৰ হ'ব গানটো গাব লাগিব কোন আহিব আপুনি হাঁহি আছে আহক আপোনাক দেখি বৰ ভাল লাগিছে আহক চ' মই গমটো পাৰিছে মই গান 2-3টা গানক মিক্সিং কৰি গুণগুণাই দিম আপুনি ধৰিব লাগিব একদম ফটাকছে হ'ব শুদ্ধ নহয় আকৌ এবাৰ চান্স দিম হ'ব সরি নমস্কাৰ বন্ধুসকল এয়া আমাৰ মৰমৰ অভিনেত্ৰী কিংকিনি ডক্টৰ বেজবৰুৱাৰ বৰ সুন্দৰ অভিনয় কৰিছে বৰ্তমান অকণমান কিবা কিবি দেখিছোঁ ইউটিউবত তাকে চাইছোঁ অহা 3 ফেব্ৰুৱাৰীত চিনেমাখন ৰিলিজ হ'ব আপোনালোকে চাব আমিও চাম তেওঁৰ মুখেৰে জানো চিনেমাখনৰ চিনেমাখন টেকনিকেলি বিৰাট ভাল হৈছে আৰু আপোনালোকে দেউতাক ইমান ভাল পায় আৰু নিপন গোস্বামীটো এনেই নিপন গোস্বামী হোৱা নাই গতিকে তেওঁৰ এক্টিঙৰ ডাইৰেকশ্যনৰ যিমান অভিজ্ঞতা আৰু তেওঁ FTIৰ পৰা পঢ়ি হওক এই গোটেই অভিজ্ঞতাখিনি একেলগ কৰি দেউতাই ডক্টৰ বেজবৰুৱাটো এখন টেকনিকেলি যথেষ্ট উন্নতমান ছবি এখন আপোনালোকক যোৱাৰ আগতে উপহাৰ দি গৈছে মই জানো আপোনালোক সকলোৱে দেউতাক কিমান ভাল পায় সেই মৰমৰ উপহাৰটো গ্ৰহণ কৰিব পাৰিব আপোনালোকে 3 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ কাষৰ ছবিগৃহত আহি আছে ডক্টৰ বেজবৰুৱা 2 নিশ্চয় চাম বন্ধুসকল আপোনালোকে চাব হিন্দোল ভাঙি আহিব আমাৰ মৰমৰ কিংকিনি আছে নিপন দাক মই বহুত শ্ৰদ্ধা কৰোঁ তেওঁলোকৰ আৰু এইফালে পিছফালে ওলাই আছে আপোনালোকৰ মৰমৰ সকলো আহিব চাবলৈ
বাইদেউ বাইদেউ এই বাটা তোমালৈ দুটি মানুহ আছে ৰৈ বাইদেউ বাইদেউ এজনে ছবি আঁকি ৰাখে নৰম দাড়ি এই আনজনে আলু বেছি চলাভিয়ে গাড়ী বাইদেউ এতিয়া ভাবা তাতালিকে ভাবা জীৱনৰ দোলেৰে কাক বান্ধিবা কাকটো বান্ধিম কৈ দিয়া দাদা পতে তোৱালাকে দিম পাই পিন্ধা জীৱনৰ দোলেৰে এতিয়াই বান্ধা বাইদেউ জীৱনৰ খেলা নকৰিবা হেলা ৰঘুমলা হৈ তুমি এতিয়াই বান্ধা বাইদেউ পতে তোৱালাকে দিম পাই পিন্ধা চৌপাশত উৰিলে আহি মেলিলে পাহি উৰিলে আহি মেলিলে পাহি উৰিলে আহি